এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ ধিং কাণ্ডৰ 2 অভিযুক্তক নাগালেণ্ডত গ্ৰেপ্তাৰ নগাঁৱলৈ আনি থকা হৈছে 2 অভিযুক্তক বহুদিনৰ পৰা পলাতক হৈ আছিল ধৰ্ষণ কাণ্ডৰ 2 অভিযুক্ত আৰু নাগালেণ্ডৰ আৰক্ষীৰ জালত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন পুনৰবাৰ জনাইছো ধিং কাণ্ডৰ 2 অভিযুক্তক নাগালেণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে আৰু নগাঁৱলৈ আনি থকা হৈছে 2 অভিযুক্তক বহুদিনৰ পৰা পলাতক হৈ আছিল ধৰ্ষণ কাণ্ডৰ 2 অভিযুক্ত নাগালেণ্ডৰ আৰক্ষীৰ জালত ফৰিদুল ইছলাম আৰু গোলাপুদ্দিন যেতিয়া ডিঙৰ এনেকুৱা নাৰকীয় এটা ঘটনা সংঘটিত হৈছে তৎক্ষণাৎভাৱে আৰক্ষীয়ে তাফাজ্জলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে হয়তো তাফাজ্জল কি কাৰণত মৃত্যু হৈছে আমি নাজানো কিন্তু বাকী 2জন আসামী যেতিয়া পলাই আছিলে তেওঁলোকে হয়তো পুলিচৰ ভয়ত পলাই আছিলে আমি সংগ্ৰাম পৰিষদে আপ্ৰাণ চেষ্টা কৰি পুলিচৰ লগত যোগাযোগ কৰি আমি যোৱাকালি নাগালেণ্ডৰ পৰা 2জন মানুহ আমি ধৰি পেলাই আমি আৰক্ষীক চমজাই দিছোঁ পলাই আছিলে গতিকে আমি যদি সঁচা অৰ্থত তেওঁলোক এই কাণ্ডত জড়িত আছে কঠোৰভাৱে আইনী ব্যৱস্থা হ'ব লাগে কিন্তু আৰক্ষীৰ হাতত নহয় আদালতৰ মজিয়াত এই বিচাৰটো আমি আশা ৰাখিছোঁ যে আদালতৰ জৰিয়তে কঠোৰভাৱে এইটো বিচাৰ হয় আৰু এনেকুৱা ঘটনা সংঘটিত যাতে গোটেই অসমত কোনো জেগাত নহয় সেইকাৰণে আমি আৰক্ষী বাহনক আমি আহ্বান জনাইছোঁ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু সত্য প্ৰতিষ্ঠাটো হ'ব লাগে আত্মসমৰ্পণ তেওঁলোকৰ পৰিয়ালৰ লগত আলাপ আলোচনা কৰি আমি আৰক্ষী বাহনৰ লগত আলাপ আলোচনা কৰি আজি আমি আত্মসমৰ্পণ কৰাই দিছোঁ আৰু তদন্ত কৰক যদি সঁচা অৰ্থত তেওঁলোক দোষী হয় কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দাবী কৰিছোঁ কিন্তু আইনী প্ৰক্ৰিয়াৰে আমি শাস্তি ব্যৱস্থা দাবী জনাইছোঁ আমাক বাৰ কৈছিলে ফৰিদুল আৰু গোলাপ আমি 2জন ব্যক্তিক আমি আনি পেলাই আমি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগত আমি যোগাযোগ কৰিছোঁ তেওঁলোকে আমাক সহায় কৰিব দিছিলে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছোঁ আজি তেওঁলোকক আমি দিছোঁ এতিয়া আমি এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যদি তেওঁলোক এই বেয়া কামৰ লগত জড়িত নাই তেওঁলোকৰ কোনো প্ৰকাৰে যাতে শাস্তি নহয় আইন প্ৰমাণে তেওঁলোকক উপযুক্তভাৱে আত্মসমৰ্পণ তেওঁলোকে আমাক কৈছে অভিযোগ উত্থাপন হৈছিলে আমি ইয়াত তেওঁলোকৰ লগত আমি আলোচনা তেওঁলোকে ক'ৰবাত পলাই আছিলে তেওঁলোকে গাৰ্জেণ্টে আনি পেলাই আমাক দিছে আমি গাৰ্জেণ্টৰ লগত আলোচনা কৰিছিলোঁ আমি নগাঁও আপোনাৰ হেৰিত আছিলে ডিমাপুৰ আছিলে ডিমাপুৰ য'ত আছিলে আমি গৈছোঁ ডিমাপুৰ টাউনত আনি পেলাই চেণ্ট্ৰেল জেলৰ সন্মুখত আনি পেলাই তেওঁলোকে এটা অটো ৰিক্সাত আমাক চমজাই দিছে কোনে দিছে আপোনালোকক তেওঁলোকৰ গাৰ্জেণ্টে আছে পৰিয়ালৰ মানুহ আনি পেলাই আমাক দিছে আমি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ সৈতে তেওঁলোকৰ লগত আমি যোগাযোগ সম্পূৰ্ণ ৰাখিছিলোঁ আমি গৈছিলোঁ আমি খবৰ পোৱাৰ পিছত কৈছিলোঁ যে 9ৰ পিছত যদি কোনোবা বেয়া কাম কৰিছে তেওঁলোকক মোটামুটি আনি পেলাই চমজাই দিব লাগে আৰু তেওঁলোকে আমাক বাৰে কৈছে যে তেওঁলোকে বেয়া কামৰ লগত জড়িত নাই আমি আনি পেলাই চমজাই দিছোঁ এতিয়া আইন আৰক্ষীয়ে ব্যৱস্থা কৰিব